Good morning everyone. আশা কৰো সকলোৱে ভালে আছে। মই আজি আপোনালোকৰ বাবে লৈ আহিছো কেবিনেট মিনিষ্টাৰ্ছ অফ আসাম অসমৰ মন্ত্ৰী পৰিষদত 2023 ওপৰত কিছুমান প্ৰশ্ন যিবোৰ প্ৰশ্ন বিভিন্ন চাকৰি তথা অন্যান্য পৰীক্ষাত আহিয়ে থাকে। ইয়াৰ উপৰি এইবোৰ আমাৰ জানিবলগীয়া অতি গুৰুত্বপূৰ্ণ কথা। গতিকে আমি আৰু কথা নকৈ প্ৰশ্নকেইটালৈ আগবাঢ়ো বলক। ইয়াতে আমাৰ প্ৰথমখন প্ৰশ্ন হ'ব অসমৰ মুখ্যমন্ত্ৰী কোন? হু ইজ দ্য চিফ মিনিষ্টাৰ অফ আসাম? এনচাৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ উপৰিও গৃহমন্ত্ৰী, লোক নিৰ্মাণ আৰু বিতৰণ নোহোৱা অন্যান্য বিভাগৰ মন্ত্ৰী হিচাপে কাম কৰে। হিমন্ত বিশ্ব শৰ্মা লগত আৰু 13 জন মন্ত্ৰী লগ লাগি অসমৰ মন্ত্ৰী পৰিষদ আসাম কেবিনেট গঠন হৈছে। ইয়াতে এটা প্ৰশ্ন আহিব পাৰে যে আমাৰ আসাম কেবিনেট অসমৰ মন্ত্ৰী পৰিষদটো কিমানজন সদস্যৰে গঠিত? এনচাৰ হ'ব 14 জন সদস্যৰে গঠিত। দ্বিতীয়খন প্ৰশ্ন অসমৰ স্বাস্থ্য মন্ত্ৰীজনৰ নাম কি? হোৱাট ইজ দ্য নেম অফ আসাম হেল্থ মিনিষ্টাৰ? এনচাৰ হ'ব কেশৱ মহন্ত। তেওঁ স্বাস্থ্যমন্ত্ৰীৰ উপৰিও পৰিয়াল কল্যাণ, বিজ্ঞান তথা তথ্য প্ৰযুক্তি আদিৰ মন্ত্ৰী হিচাপে কাম কৰে। আমাৰ নেক্সট প্ৰশ্ন বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী কোন? হু ইজ দ্য কাৰেণ্ট এডুকেশ্যন মিনিষ্টাৰ অফ আসাম? এনচাৰ ৰণোজ পেগু। তেওঁ শিক্ষামন্ত্ৰীৰ লগতে ভৈয়াম, জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগ মন্ত্ৰী। নেক্সট প্ৰশ্ন বৰ্তমান অসমৰ কৃষিমন্ত্ৰী কোন? হু ইজ দ্য এগ্ৰিকালচাৰ মিনিষ্টাৰ অফ আসাম? এনচাৰ অতুল বৰা। তেওঁ অসমৰ কৃষিমন্ত্ৰী হোৱাৰ উপৰিও উদ্যান, শস্য, পশুপালন, সীমান্ত সুৰক্ষা, উন্নয়ন তথা অসম চুক্তি ৰূপায়ণ তথা সমবায় আদিৰ মন্ত্ৰী। পঞ্চমখন প্ৰশ্ন অসমৰ বিত্তমন্ত্ৰী কোন? হু ইজ দ্য ফাইনেন্স মিনিষ্টাৰ অফ আসাম? এনচাৰ অজন্তা নেওগ। তেওঁ বিত্তমন্ত্ৰী হোৱাৰ লগতে সমাজ কল্যাণ মন্ত্ৰীও হয়। নেক্সট প্ৰশ্ন অসমৰ উন্নয়ন মন্ত্ৰী কোন? হু ইজ দ্য মিনিষ্টাৰ অফ ফিল্ড এৰিয়া ডেভেলপমেণ্ট অফ আসাম? এনচাৰ যোগেন মহন। তেওঁ ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য অঞ্চল উন্নয়ন তথা খনি আৰু খনিজ পদাৰ্থ বিভাগৰ মন্ত্ৰী হিচাপে কাম কৰে। নেক্সট প্ৰশ্ন অসমৰ পৰিবহণ মন্ত্ৰী কোন? হু ইজ দ্য মিনিষ্টাৰ অফ স্কিল ডেভেলপমেণ্ট, ৱেলফেয়াৰ অফ মাইনৰিটিজ অফ আসাম? এনচাৰ চন্দ্ৰমোহন পাটোৱাৰী। তেওঁ পৰিবহণ মন্ত্ৰী হোৱাৰ উপৰিও উদ্যোগ, বাণিজ্য, দক্ষতা আৰু সংখ্যালঘু কল্যাণৰ মন্ত্ৰী। নেক্সট প্ৰশ্ন অসমৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰী কোন? হু ইজ দ্য মিনিষ্টাৰ অফ পঞ্চায়ত, ফুড এণ্ড চিভিল ছাপ্লাইজ অফ আসাম? এনচাৰ ৰঞ্জিত কুমাৰ দাস। তেওঁ ইয়াৰ লগতে পঞ্চায়ত, অসামৰিক যোগান পৰিক্ৰমা তথা সাধাৰণ প্ৰশাসনৰ ন্যায়িক হিচাপেও কাম কৰে। নৱমখন প্ৰশ্ন অসমৰ মৎস্য পালন মন্ত্ৰী কোন? হু ইজ দ্য এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ফিচাৰাইজ মিনিষ্টাৰ অফ আসাম? এনচাৰ পৰিমল শুক্লবৈদ্য। মৎস্য পালনৰ উপৰিও তেওঁ পৰিবহণ, আবকাৰী আদিৰ মন্ত্ৰী। আমাৰ দশম প্ৰশ্ন অসমত জলসম্পদ মন্ত্ৰী কোন? হু ইজ দ্য মিনিষ্টাৰ অফ ৱাটাৰ ৰিচোৰ্চ ইনফৰমেশ্যন অফ আসাম? এনচাৰ পীযুষ হাজৰিকা। জলসম্পদ মন্ত্ৰীৰ উপৰিও তেওঁ তথ্য, জনসংযোগ তথা সংসদীয় পৰিক্ৰমাৰ মন্ত্ৰী। নেক্সট প্ৰশ্ন অসমৰ চাহ জনজাতি কল্যাণ মন্ত্ৰী কোন? হু ইজ দ্য মিনিষ্টাৰ অফ ৱেলফেয়াৰ অফ টি ট্ৰাইবছ, লেবাৰ এণ্ড এমপ্লয়মেণ্ট অফ আসাম? এনচাৰ সঞ্জয় কিষাণ। ইয়াৰ উপৰিও তেওঁ শ্ৰম আৰু নিযুক্তিৰ মন্ত্ৰী। আমাৰ দ্বাদশ প্ৰশ্ন অসমৰ ক্ৰীড়া বিভাগৰ মন্ত্ৰী কোন? হু ইজ দ্য মিনিষ্টাৰ স্পৰ্টছ এণ্ড কালচাৰ এফেয়াৰ্ছ অফ আসাম? এনচাৰ বিমল বৰা।
ক্ৰীড়া বিভাগৰ মন্ত্ৰীৰ উপৰিও তেওঁ যুৱ কল্যাণ, সাংস্কৃতিক পৰিক্ৰমা, শক্তি আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী। আমাৰ নেক্সট প্ৰশ্ন, অসমৰ নগৰ উন্নয়ন মন্ত্ৰী কোন? হু ইজ দ্য ইৰিগেশ্যন মিনিষ্টাৰ অফ আছাম? অশোক সিংঘাল। নগৰ উন্নয়নৰ মন্ত্ৰীৰ উপৰিও তেওঁ জলসিঞ্চন বিভাগৰ মন্ত্ৰী। আমাৰ নেক্সটখন প্ৰশ্ন আৰু এইটো লাষ্ট হয়, অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী কোন? হু ইজ দ্য ছইল কনজাৰ্ভেশ্যন হেণ্ডলুম মিনিষ্টাৰ অফ আছাম? এনচাৰ শ্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্ম। এইবোৰৰ উপৰিও তেওঁ ভূমি সংৰক্ষণ, বড়োলেণ্ড তথা পিছপৰা শ্ৰেণীৰ কল্যাণৰ মন্ত্ৰী। ধন্যবাদ। আজিৰ কাৰণে আমাৰ ভিডিঅ'খন ইয়াতে সমাপ্ত পৰিল। এই 14টা প্ৰশ্ন বহুতেই ইম্পৰ্টেণ্ট হয় আমাৰ অসমৰ মন্ত্ৰী পৰিষদৰ ভিতৰত। আপোনালোকে মনত ৰাখিব আৰু ভিডিঅ'খনৰ পৰা যদি আপোনালোকৰ কিবা উপকাৰ হয় তেন্তে নিশ্চয় ভিডিঅ'খন আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলখনত নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰি দিব আৰু ভালে থাকিব, কুশলে থাকিব। ধন্যবাদ।